Professor Bulus go back. Go back, go back. Sujit Singh go back. Go back, go back. Assam Bulus go back. Go back, go back. Future government ho. Hi, 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 hi. Future government ho. Hi, 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 hi. Rose is slow, Rose. Rose is slow, Rose. Because of that, hey. Sandarango Thar, this is mine. Sandarango Thar, this is mine. Sandarango Thar, this is mine. মই আহিছোঁ গতিকে আমি আমাৰ যিখিনি ট্ৰাইবেল মানুহৰ ওপৰত মানে হত্যা কৰা হৈছে গতিকে আমি তীব্ৰ কৰি আনিছোঁ অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক আমি তীব্ৰ কৰি আনিছোঁ আমাৰ যদি ট্ৰাইবেল মানুহ যদি এনেকৈ হত্যা হৈ থাকে আমাৰ যিটো ট্ৰাইবেল মানুহ কি হৈ যাব গতিকে আমি ন্যায় দিব অকল চাকৰি দিলে নহ'ব আমাক দিব লাগিব ন্যায় আমাক চিবিআই তদন্ত লাগে আমাক চিবিআই তদন্ত লাগিব নহয় গতিকে তাৰ স্বত্বেও হোৱাৰ পিছতো এওঁলোকে জনকক মানে হত্যা কৰা হৈছে এইটো হ'ল ফেক এনকাউণ্টাৰ আমি এতিয়া বাদ গতিকে অতি শীঘ্ৰে এইটো SP ছাছপেণ্ড কৰিব লাগে আৰু তাৰ ঘৰৰ ন্যায় পাব লাগিব এওঁলোকে সৰু সৰু বাচ্চা আছে গতিকে এওঁলোকে কি কৰি খাব এওঁলোকে 15 দিনীয়া এওঁলোকৰ বাচ্চা আছে গতিকে যাব নেকি আপোনালোকে কওক মই প্ৰমোদ বড়ো ছাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক মই সেইটোৱে আহ্বান জনাম গতিকে 15 দিন তাৰ বাচ্চা হৈছে গতিকে ULB হ'ব পাৰে নেকি মইতো ট্ৰাইবেল মানুহক হত্যা কৰা বন্ধ কৰক মই সেইটোৱে আহ্বান জনাম আমি বড়ো ষ্টুডেণ্ট মানে বাক্সা ডিষ্ট্ৰিক্ট কলেজৰ চবে একগোট হৈছে মই ইয়াৰ বিষয়ে মই ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিম যি কোকৰাঝাৰত যিটো হত্যা হৈছে দুইজন কিবা বড়ো যুৱকৰ তাৰমানে এনেকুৱা ফেক এনকাউণ্টাৰ যাতে আমাৰ অঞ্চলত নহয় আৰু হৈছে যদিও তাহাৰ কিবাটো ন্যায় পাব লাগে যিকোনো হত্যা হৈছে কিবা ফেক এনকাউণ্টাৰ কৰিছে কিবা উগ্ৰপন্থীৰ নামত কিবা বড়ো যুৱকৰ এনেকুৱা যাতে ফিউচাৰত এনেকুৱা নহয় আমাৰ অঞ্চলত তাৰমানে যিখিনি হৈছে কোকৰাঝাৰত আমি দেখা পাইছোঁ যে তাহোন এক কিবা ইন'চেণ্ট কিবা বড়ো বয়জ বাট পুলিচ আৰ negatively killing these two boys in the name of ULB. So মই এইটোৱে ক'ব বিচাৰোঁ যে আৰু এগেইন আমাৰ কিবা বিটিআৰ অঞ্চলত নহয় গোটেই অসমত কিবা ফেক এনকাউণ্টাৰৰ নামত মানে বড়ো যুৱক এনেকুৱা নামাৰে আৰু ফিউচাৰত মানে এছামিছত মই এনেকুৱা ক'ব নোৱাৰোঁ মই বড়োদি ক'ম কি বিচাৰা তোমালোকে এতিয়া কি চৰকাৰক কি আহ্বান জনাবা চৰকাৰক আমি এনেকুৱা আহ্বান জনাম যে যিখিনি আমাৰ হত্যা হ'ল বা এনকাউণ্টাৰ হ'ল তাৰ ঘৰৰ মানুহটো ন্যায় পাওক তাৰমানে জাষ্টিচ লাগে আমাক তাৰমানে ইলিগেল এপ্ৰচেদি কিবা জাষ্টিচ দিব লাগে